আজিকালি বাঁহৰ ঘৰ দেখিবলৈ পোৱা নাযায়। ইয়াত বাঁহৰ ঘৰ এটা আৰ্হিত বনাই থৈছে। বাঁহৰ ৱালখন আপোনালোকে চাব পাৰে। টেষ্টটো হৈছে এইটোৱে। আৰু ধনচিৰি সমষ্টিত মেবি এইখনে ফাৰ্ষ্ট ধুনীয়া ৰিজৰ্ট। আৰু এইখিনিতে এটা কথা কওঁ, গুড মৰ্ণিং ফ্ৰম সৰুপথাৰ। কালি সৰুপথাৰত থাকিলোঁ। আপোনালোকে আগৰ ভিডিঅ'টোত চাগে দেখিলে। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়া চাব। আৰু কৈ দিছোঁ যে এই বাইকখন ডিউক 200 BS6ৰ মাইলেজ টেষ্ট কৰিছিলোঁ। প্ৰপাৰ মাইলেজ টেষ্ট কৰিছিলোঁ উইথ পিলিয়ন। তো যদি ভিডিঅ'টো চোৱা নাই চাব। আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। আৰু আজি একো আইডিয়া নাই, মানে আজি জাষ্ট অকল ঘৰলৈ যাম। তো এনেই কেমেৰাটো অন কৰি দিলোঁ। रुको जरा सबर करो। ভিডিঅ'টোত কি টাইটেল ৰাখিম একো গমেই পোৱা নাই। যদি আগত কিবা পাওঁ দেখাই যাম বাৰু। তো ভিডিঅ'টো আগলৈকে চাই যাব। তো এইখন হৈছে কেমেলিয়া বাঘ। সোমাই যাওঁ বুলি ভাবিছোঁ এপাক, এনেই সোমাই যাওঁ। বৰপথাৰৰ পৰা বেছি দূৰ নহয়, এইফালে গোলাঘাটৰ ৰাস্তাটোত আহিলে আপোনালোকে পাই যাব। লিখাই আছে বৰ্ডত কেমেলিয়া বাঘ বুলি। তো আপোনালোকে ভিডিঅ'ত দেখিলেই আমি এতিয়া ঘৰলৈ গৈছিলোঁ। আৰু বাটতে এখন ৰেষ্টুৰেণ্ট এখন পালোঁ, কেমেলিয়া বাঘ বুলি। নামটো শুনি আছিলোঁ মানে বহুত। চ' এতিয়া সোমাই যাওঁ ভিতৰলৈ, কি আছে নাচাওঁ। চ' আপোনালোকে চাব পাৰে এইটো গোটেই বাঁহেৰে বনোৱা হয়, খুব ধুনীয়া। আৰু ৰিজৰ্টখনৰ প্ৰাইচ ৰেঞ্জ আৰু ডিটেইলছ অফ এভৰিথিং লাষ্টত কৈ আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই যাব। চ' এইটো ৰেষ্টুৰেণ্টখনৰ বেক ভিউটো হয়, খুব ধুনীয়া। এইডোখৰ বৰপথাৰ টাউনৰ পৰা বেছি দূৰ নহয়, ছাইডতে হয়। আৰু সেইটো পাহাৰ হয়। ইয়াত কিছুমান কটেজ আছে, এতিয়াও মানে আপোনাৰ ফুলকৈ কমপ্লিট হোৱাকৈ নাই। আৰু এটা এইটো লেক টাইপ আছে, পণ্ড। ওপৰলৈ গৈ চাওঁ কি আছে, চাওঁ তাত। চাব পাৰে আপোনালোকে বাঁহৰ কেনে এটা ডেক'ৰেশ্যন কৰিছে খুব। আৰু এইফালে ৱাল ষ্টিকাৰ মাৰি থৈছে। বাঁহৰ ৱালখন আপোনালোকে চাব পাৰে। এইটো বাঁহৰ এনেকৈ চুঙা টাইপ কাটি কাটি মাজেদি ফুটা কৰি তাঁৰেদি বান্ধি ৰাখিছে। এইটো দেখিছে তাঁৰেদি বান্ধি ৰাখিছে। এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ, আজিলৈকে আগতে ক'তো দেখা নাই। তো এইটো বহুত ডাঙৰ এৰিয়া হয়। এইটো কেমেলিয়া বাঘৰ এটা, ইয়াত ভিতৰত আপুনি থাকিব পাৰে, কটেজ আছে। চ' কটেজকেইটা দেখাই আহোঁ এতিয়া কি আছেনো ভিতৰত। ইয়াত কাম কৰি আছে এতিয়ালৈকে, সম্পূৰ্ণ হোৱা নাই। ফুলবোৰ বহুত ধুনীয়া ধুনীয়া ফুল আছে দেই। ইয়াত ফুল আছে। কটেজটো হৈছে এইটোৱে। ইয়াত ৰাতি ষ্টে কৰিব পাৰে আপোনালোকে, ক'ৰবাৰ পৰা যদি দূৰৰ পৰা আহে। চ' ৰুমটো এইটোৱে, ধুনীয়া বাহিৰৰ পৰা দেখাই দিছোঁ। ধুনীয়া ৰুম। তো প্ৰাইচ ৰেঞ্জবোৰ কেনেকৈ এতিয়া গম নাই পোৱা বাৰু। চ' এইফালে লেট্ৰিন বাথৰুম আছে, খুব ধুনীয়া ৰুম। এইফালে পুখুৰী আছে। আৰু এটা কটেজ আছে, দুটা কটেজ আছে এতিয়ালৈকে। আৰু দুটামান বনাই আছে। এইটো আৰু এটা কটেজ আছে, এইটো নেদেখাওঁ আৰু। এৰিয়াটো মানে বহুতেই ডাঙৰ। এইখন সৰুকৈ দলং আছে।
আজিকালি বাঁহৰ ঘৰ দেখিবলৈ পোৱা নাযায়। ইয়াত বাঁহৰ ঘৰ এটা আৰ্হিত বনাই থৈছে খুব ধুনীয়াকৈ। ইয়াত দাদাহঁতে কাম কৰি আছে। তো খুলি দিয়কচোন। ভিতৰখন চাই মা বাপৰে। ইউ চাইন হুৱেন ইউ বিলিভ ইন ইউৰ চেল্ফ। ৱাও, এইটো বাঁহৰ ৰুম নিচিনা লাগে, ইমান ঠাণ্ডা লাগে। আৰু এইফালে বাথৰুম আছে। চেল্ফ টাইপ আছে, ভিতৰত আপুনি বস্তু থ'ব পাৰে। এৰিয়াটো ইমানেই ডাঙৰ মানে আপোনালোকে চাব পাৰে ভিডিঅ'ত, বহুত ডাঙৰ এৰিয়া। আৰু ইয়াত অপেনিং কৰোঁতে সান্নিধ্য ভূঞাও আহিছিলে বুলি গম পাইছোঁ। আৰু ইয়াত ৰিলেক্সিং কৰিবলৈ মানে খুব ধুনীয়া জেগা হয়, আপোনালোক আহিব পাৰে। অ'কে গাইছ, এতিয়া কেমেলিয়া বাগৰ পৰা গৈ আছোঁ ঘৰৰ ফালে। আৰু সঁচাকৈ ভাল লাগিলে, পৰিৱেশটো খুব ধুনীয়া হয় আৰু বহুত ডাঙৰ এৰিয়া, বহুতেই ডাঙৰ। 200 হেক্টৰ মাটি আছে বুলি কৈছে কেমেলিয়া বাগ বুলি বহুতৰ মুখত শুনি আছিলোঁ আৰু ভিডিঅ' চাইছিলোঁ। তো আজি সোমাই আহিলোঁ ফাইনেলি। কেমেলিয়া বাগখন আচলতে টি ষ্টেটৰ আণ্ডাৰ পৰে, টি ষ্টেটৰ মালিকো হয় একচুৱেলি। কেমেলিয়া বাগৰ মিনিংটো হৈছে, কেমেলিয়া মানে চাহপাত হয়, চাইণ্টিফিক নেম হয় চাহপাতৰ। আৰু বাগ মানে হৈছে বাগান, তো চাহপাতৰ বাগান মানে। আৰু পিছফালে আপোনালোকৰ থাকিবলৈও কটেজ আছে, আপোনালোকে ভিডিঅ'ত অলৰেডি দেখিলে। আৰু কটেজবোৰৰ দাম হৈছে দুজনৰ কাৰণে 2500 এৰাতিৰ কাৰণে, আৰু এজন যদি থাকিবলৈ হয় তেতিয়া 1500। আৰু এতিয়া নতুনকৈ বাৰো খুলি আছে, যেতিয়া বাৰ খুলিব তাত তেনেকুৱা ফেষ্টিভেল টাইপ, উইকেণ্ড টাইপ হ'ব বুলি কৈছে। তো এটা ভাল পদক্ষেপ হয়। আৰু ধনশিৰি সমষ্টিত মে বি এইখনে ফাৰ্ষ্ট ধুনীয়া ৰিজৰ্ট। বাকী খানাটো ভালেই, বাট প্ৰাইচটো অকণমান হাই ৰেঞ্জৰ হয়। তো অলপ প্ৰাইচটো মেইনটেইন কৰিলে আৰু অলপ মানুহ আপোনালোকে পাব। তো সেইটোৱে কথা। যিহেতু এৰিয়াটো খুব ডাঙৰ, তো আৰু বহুত বস্তু বনাবলৈ আছে। এতিয়াও আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈয়ে আছে, আৰু মে বি 1-1.5 বছৰ পিছত সম্পূৰ্ণ হ'বগৈ। আৰু কটেজকেইটাৰ কথা ক'বলৈ যাওঁ, কটেজকেইটা মানে আপুনি নিজৰ ঘৰৰ নিচিনা ফিলিং কৰিব আৰু বহুত চাফাকৈ ৰাখিছে। আৰু বাঁহৰ ঘৰটোৰ ভিতৰত যদি আপোনালোকে সোমাই যায় তেতিয়া বাঁহৰ ঘৰ নিচিনাকৈ ফিলেই নহয়। চ' আপোনালোকেও ডেফিনেটলি আহিব পাৰে কেমেলিয়া বাগলৈ। যদি গোলাঘাট ছাইডৰ পৰা আহে তেতিয়া জামুগুৰি ছাইডেদি আহিলে বৰপথাৰ নাপাওঁতে পায়। সেইটো ছাইডৰ মানুহে বৰপথাৰ সৰুপথাৰ মানুহে চাগে নিশ্চয় জানেই, হ'লেও কৈ দিছোঁ, বৰপথাৰ ছাইডৰ পৰা যদি আহে তেতিয়া বৰপথাৰ টাউন পাৰ হৈ 200 মিটাৰমান আহিলে লেফ্ট ছাইডে পাই যায়। আৰু এইখিনিতে এটা কথা কওঁ, কালি মোৰ চেনেলৰ ৰেটিংটো চালোঁ। চ' মানুহবোৰে ভিডিঅ'বোৰ চায়, কিন্তু 50% মানুহে ভিডিঅ'টো চোৱাৰ পাছত ছাবস্ক্ৰাইব কৰি থৈ নাযায়। চ' যদি চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব। তেতিয়া মই নতুন ভিডিঅ' যদি আপলোড কৰোঁ তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই যাব। বতৰটো ইমানেই এতিয়া ধুনীয়া কৰি দিলে, মানে ৰ'দটো একেবাৰে নাইকিয়া কৰি দিলে, আৰু এতিয়া বাইক চলোৱা খুব ধুনীয়া। আৰু আজি একচুৱেলি কেমেলিয়া বাগত সোমাম বুলি একো প্লেনো নাছিলে, এনেই ৰাস্তা দি আহি থাকোঁতে বাটত দেখিলোঁ, চ' সোমাই দিলোঁ। আৰু চ' ভিডিঅ'ত কি ক'লোঁ কি দেখালোঁ একো নাজানো। আকৌ যদি নেক্সট টাইম কেতিয়াবা যাওঁ তেতিয়া ভালকৈ ডিটেইলছত ভিডিঅ' বনাম। চ' এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড কমেণ্ট কৰি দিব, আৰু যদি চেনেললৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব। চ' লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই।